Hello guys, welcome back to my channel Jyotinath and it's me Jyoti পুনৰবাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলটোলৈ আৰু হিনাখন মই এটা মিনি ব্লগ বনাইছিলো আজি মই অলপমান ডাঙৰকৈ বনাম বুলি ভাবিছো কাৰণ এখন সকলো ডিটেইলিংছ কোৱা নহল ন সো প্ৰথমতে আমি ওলাই গৈছো আমি টমটমত উঠিছিলো দুজনীয়ে আৰু তাৰ পিছত আপোনাক মই বাহিৰৰ ৰাস্তাটো দেখাই আছো আপোনাকৰ কেনেকুৱা লাগিছে ক'ব বাহিৰত বহুত ধুনীয়া ৰোড আছিল আজি একদম সুকা ৰোড আছিল আৰু তাৰ পিছত আমি গুচি গৈছিলো দোকান এটালৈ কাৰণ তাই কিবা ল'ব লগা আছিল মই কৈছিলো এই দোকানটোত বহুত ধুনীয়া দোকানটোত বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে আৰু দোকানটো বহুত বস্তু আছে দেই বহুত বেছি এটা মা ঢেকিয়াজুলিৰ দোকান এটা হয় ডাঙাৰী দোকান বুলি কয় আৰু তাৰপিছত তাই নিজৰ চইচ মতে ল'লে মই আঙুঠি ল'লো দুটা তো মোৰ দুটা আঙুঠি বহুত ভাল লাগিছিল সো মই ল'লো আৰু তাৰপিছত আমি গৈছিলোঁ মলত আপোনালোকে চাইছেনে লেহেংগাবোৰ মই মিনি ব্লগত দেখুৱাইছিলোঁ যে বহুত ধুনীয়া ধুনীয়া লেহেংগা জানেনে লেহেংগা চালেতো চবৰে ভাল লাগে হয়নে পিন্ধো লাগে বিয়া পাতো লাগি থাকে বাট উপায় নাই ন বিয়াটো পাতিব নোৱাৰে বাট লেহেংগাটো পিন্ধিম বাৰু কেতিয়াবাকে যদি চান্স পাওঁ তেনেকুৱা বিয়ালৈ যাবলৈ সো বহুত ধুনীয়া ধুনীয়া লেহেংগা আছিল আৰু মোৰ বহুত ভাল লাগিছিলে মোবাইলত কোৱালিটি হয়তো আপোনালোকে গম নাপাব বাট ওচৰৰ পৰা বহুত ধুনীয়া আৰু শাড়ীবোৰ চাওকচোন ইমান ধুনীয়া ধুনীয়া কালেকশ্যন ন শাড়ীৰ মানে কি ক'ম আৰু এই শাড়ীটো বহুত ধুনীয়া লাগিছিল পিংক কালাৰটো আৰু তাৰপিছত আপোনালোকক মই দেখুৱাইছোঁ ব্লাউজৰ কালেকশ্যন চাওকচোন ৰেডিমেড ব্লাউজ ইমান ধুনীয়া পায় নহয় কি ক'ম আৰু তাৰপিছত আমি গৈছিলোঁ মিঠাছ ৰেষ্টুৰেণ্টত যোনটো বহুত ধুনীয়া এটা ৰেষ্টুৰেণ্ট বহুত ভাল খানা ইয়াত তো আমি অৰ্ডাৰ কৰিছিলোঁ চিকেন চাও যোনটো আপোনালোকক মই ধুনীয়াকৈ ভিডিঅ' কৰি দেখুৱাই আছোঁ আপোনালোকে চাব পাৰে এইটো মই মিনি ব্লগত দিছিলোঁ অলৰেডি আপোনালোকে যদি মিনি ব্লগটো চোৱা নাই আপোনালোকে চাই ল'ব বহুত মানে কি ক'ম আৰু বহুত ধুনীয়া আছিলে আৰু তাৰপিছত মই অকণমান শ্ল' এনে এক্টিং কৰি আছিলোঁ কিবা ভিডিঅ' বনাই আছিলোঁ তো যোনটো মোৰ চব জেগাত গ'লে চলে আৰু তাৰপিছত আমি খাবলৈ গৈছিলোঁ পুচকা আৰু যিটো জানে আপোনালোকে মোৰ বহুত ফেভৰেট হয় আৰু তাৰপিছত আমি ঘৰলৈ উভতি আহিছিলোঁ সো এই আছিল আজিৰ ভ্লগটোত যোনটো মই মিনি ব্লগটোকে আৰু অসমীয়াত বনালোঁ আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় জনাব যদি ভিডিঅ'টো ভাল লাগিছে দেন ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আজিলৈ আহিছোঁ পুনৰ উভতিম আন এটা নতুন ভিডিঅ'লৈ বাই বাই